আমলেট হলহেঁতেন আপোনাৰ নমস্কাৰকেইটা বৰ ডাঙৰ ডাঙৰ তিনিটাকে মুতিব নোৱাৰাকৈ পেলাম মুঠিয়া নমস্কাৰৰ সৈতে পুনৰ আদৰি আনিছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো আৰম্ভণিতে কৰিছোঁ ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে সৰি মানে কিয় কৈছোঁ মই কৈছিলোঁ যে চেল্ফ ৰ'ষ্ট দিম বুলি কিন্তু মই চেল্ফ ৰ'ষ্ট কি হ'ল মেইন কথা মই লিখা নহ'ল টাইম নাপালোঁ যে সেইকাৰণে লিখা নহ'ল সেইকাৰণে এইটো লিখি থোৱা আছিলে কাৰণে এইটোকে বনাই দিছোঁ তো তোমালোকে কোনো যাতে গালি চালি নিদিবা ইয়াৰ নেক্সট ভিডিঅ'ত সঁচাকৈ মই নিজে গালি দিম তো ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ গ' মেখেলা পিন্ধা এই শব্দটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া কোনোবাই মেখেলা পিন্ধে তাকো ল'ৰাই কাৰণ ছোৱালীয়ে মেখেলা পিন্ধিলে কোনো মেখেলা পিন্ধা বুলি ক'বলৈ নাযায় কিন্তু ল'ৰা এটাই যদি মেখেলাখন পিন্ধে নহয় তাক মেখেলা পিন্ধা বুলিয়ে কয় আৰু আজি মই তোমালোকৰ মাজত চিনাকি কৰি দিম এটা মেখেলা পিন্ধাক তো ব'লা চিনাকিটো হৈ লওঁ দেখিলা সি এখন কুলা মেখেলা পিন্ধি আছে সেইকাৰণে তাৰ নাম দিছোঁ মই মেখেলা পিন্ধা ৱাও এনেকৈ যদি গছে চছে বগাই হৈ হাবিয়ে বনৰে ধপ ধাপ ধবলা ফ্লাপলা চলকা পৰি পেলাই যদি ছোৱালীয়ে যেতিয়া ভিডিঅ' বনালে হয় ন তাইক তেতিয়া আমি ক'লোহেঁতেন বনৰ পক্ষী এতিয়া ইয়াক কি বুলি ক'ম বনৰ পক্ষী মেখেলা পিন্ধা ইয়াৰ কাৰণে ন মেখেলা পিন্ধাটোৱে ঠিক আছে চা ভাই মেখেলা পিন্ধা বুলি কোৱাৰ কাৰণে বেয়া নাপাবি পালেওনো মোক কি যাবডাল কিন্তু তই মেখেলাখন কিয় পিন্ধিছ নৰাধম এই নৰাধম মেখেলা পিন্ধিবি ভগৱান আৰু অকণমান আৰু 1 ইঞ্চিমান আগত যদি আহিলেহেঁতেন বাঁহডাল আৰু তোৰ হেৰি সংযোগ হ'লহেঁতেন যদি তোৰ সেইটো আমলেট হ'লহেঁতেন समझ रहे हो হ'লেও কিন্তু মন কৰিবলগীয়া কথা এটা কওঁ যে খুন্দা খোৱাৰ আগমুহূৰ্ততে বৰ ধুনীয়া চিনেমা এখন দেখা পালোঁ মই একো দেখা নাই হ'লেও মই দেখিলোঁ কিবা এটা বৰ ধুনীয়া চিনেমা আচ্ছা চিনেমা বুলি কওঁতে কথা এটা মনত পৰিলে আদিপুৰুষ চালা নামটোৱে ভালকৈ নাজানো মই কি ফিল্ম বনাইছে আমাৰ ৰঘুপতিয়ে বেষ্ট ভাই ৰঘুপতিয়ে বেষ্ট আদিপুৰুষ এখন চিনেমা হ'ল চৰিকে বুলি ক'ম আৰু মানে বেয়াকৈ ওলাই যাব চোৱা সেই তাহানি যে ককা আইতাই এনেকৈ গধূলি টাইমত তৰা হিচাপ কৰি যি যে কাহানী শুনাইছিলে ন আমাক এক ছেকেণ্ড যি যে কাহানী শুনাইছিলে যে ৰাম সীতাৰ এনেকৈ লক্ষ্মণৰ আমাক কাহানী শুনাইছিলে ন সেইটোৱে ভাল আছিল বেহেন সেইটোৱে ভাল আছিল এখন কি 420 চিনেমা বনাইছে মা ৰাৱণৰ মাথাকেইটা নাই নোৱাৰিছ যে তাতে আকৌ কৈছে কি শুনিবা হা আমি বোলে এখন ৰামায়ণ বনোৱা নাই ৰামায়ণৰ নাম নাথাকে কোন থাকে আৰু হনুমানজী ডায়লগ তেৰি বাপ কি তেৰি জলেগি তেৰি বাপ কি ভগৱান হনুমানজীয়ে বাৰু এনেকুৱা কথা ক'বনে তেৰি মেৰি কৈ তাতকৈ ৰঘুপতি চোৱা এনজয় কৰা আৰু সেই ককা এটা দিনত যে সাধু কৈছিলে আমাক ৰামায়ণৰ সাধু সেইটোকে আকৌ এবাৰ ক'বলৈ কোৱা আমি সেই তাকে শুনিম কাৰ্টন যে দিয়ে পুতলা যে ৰামায়ণবোৰ দিয়ে সেইখন চোৱা অ'কে আপোনালোকৰ ল'ৰা ছোৱালীক যে ৰামায়ণ কি আছিলে আদিপুৰুষ চাবলৈ নপঠিয়াব হা নপঠিয়াব সিহঁতিও ভাবিব সৰু ল'ৰা ছোৱালী আমি সৰুৱে হৈ আছোঁ হ'লেও সিহঁতি ভাবিব ৰাম এনেকুৱা আছিলে আৰু কোনখন ৰামায়ণত ৰামৰ মুচ আছিলে বেন হা বাদ দিয়া মোক কি যায় থৰিনা মোক কিবা গৈছে বলাইছে কোনোবাই কিবা বাদ দিয়া ব'লা আমি বেলেগ কথা পাতোঁ কিন্তু আদিপুৰুষ চাবলৈ যাব নালাগে ৰঘুপতি চোৱা অ'কে জেচিবিদা বহুত দিনৰ মূৰত দেখোঁ ন ক'বা বিয়া পাতিলা এয়া বৰ নেকি নমস্কাৰ বৌ আপোনাৰ নমস্কাৰকেইটা বৰ ডাঙৰ ডাঙৰ ৰবনে বনা দি জৰি একেবাৰে মই দেখি আছিলোঁ বৌক ভিডিঅ'ত বহুত দিনৰ পৰা লৰাই মেলি বনাই থকা মই লক্ষ্য কৰি আছোঁ কিন্তু গম নাপাওঁ নহয় তোমাৰ বৌ বুলি বেলেগ দিছা চাগে ন মই ভিডিঅ' বনোৱা কথা কৈছোঁ বেলেগ বনাইছা চাগে ভিডিঅ' হয় নাই য'ত তাগৰা মাল থাকে তাতেতো তুমি থাকিবা ন গম পাইছোঁ তুমি বহুত দিন নাই তাগৰা মালৰ লগত আছা মানে গম পাইছোঁ জেচিবিটাৰ কথা এতিয়া একো নাপাতো কিন্তু বৌ এক্সপ্ৰেশ্যনটো এবাৰ চাবই লাগিব হয় নাই ডাঙৰ যেতিয়া বৌ এক্সপ্ৰেশ্যনটো চাবলৈ মন যাবই ব'লা চাই দিওঁ ব'লা বৌ চা এক্সপ্ৰেশ্যন বনৰা চব চালা गजब बेइज्जती है टिपी कोरी no
মোবাইলটো টিপিতে মেছেজ কৰি বহু মোবাইলটোৰ কথা কৈছে মোবাইল মই গম পাইছোঁ মোবাইলৰ কথা কৈছে বুলি মই মোবাইলৰ কথা কৈছে বুলি মই গম পাইছোঁ বাৰু মোবাইল তোমালোকেও গম পাইছা নাই মোবাইলৰ কথা হাৰামিহঁত এনেকুৱা গান কোনে উলিয়াই ভেন ভাই এইবোৰ গান নে এইবোৰ গান এইটো একটা দিলোহেঁতেন মই ওচৰত পঢ়ালে এইবোৰক যেটা চেনি তোৰেনো মুখতে দিম মই মুটি কেলাই মালটো তাগিৰা দেখোন মুটিবি মুটিবি মুঠি বোলো কাটি দিম মুটিবি জিন্দাগী মুটিব নোৱাৰা কৈ পেলা মুঠি গান শুনতা গান শুনছো তই বাৰু পৰিলি সেইটো বাৰু মই পিছত কৈ আছোঁ কিন্তু তই মোক ফাৰ্ষ্ট এটা কথা কৈ লৈছোঁ এই পুখুৰীটোত কোনে হাল বায় পৰেৰে হাল বাই আছে পুখুৰীটোৰ ভিতৰত বনৰ পক্ষী চালা চৰি মই তাক বনৰ পক্ষী বুলি কৈ দিলোঁ সি আকৌ বনৰ পখাহে পাছতহে গম পাইছোঁ মই মানে চেহেৰাটো ভালকৈ চোৱা নাছিলোঁ এতিয়াও মই কনফিউজে হৈ আছোঁ বাৰু বনৰ পখা নে বনৰ পক্ষী এইকেইটা শব্দই বহুত খেলি মেলি কৰি দিছে কিন্তু আজি হেৰি আমি বাৰু ছোৱালীবোৰে তহঁতৰ ল'ৰাবোৰৰ চাৰ্ট পিন্ধিছোঁ বুলি তহঁতি দুটামানে বাৰু মেখেলাখন পিন্ধি দিব লাগেনে হে নাপায় নহয় বাবু তেনেকুৱা ক'বলৈ বাবু তেনেকুৱা নক'বা আকৌ তোমালোক দুটামানৰ কাৰণে গোটেই ল'ৰাগালে বদনাম পাব নহয় গম পোৱা নাই খুই দৌ আমি কৰিছোঁ ভুল শুনিবলৈ ভাল আমি কৰিছোঁ এইবোৰ কাম দেখিবলৈ ভাল খুই দৌ আপোনাক কিহত তেজৰ পিৰপিৰণি এই বয়সত পানী পৰি কাক দেখাইছে ভিডিঅ' কৰি থকাতে কম ৰস লোৱা নাই হয়তো এটাই ধেত খুই দৌ বাগন লগাইছে দেখিছো হিলত লাগিছে बड़ा हरामी हो बेटा थैंक यू सो मच ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যদি ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিলোঁ তো চোৱা মই সিহঁতক যিকেইটাক ৰোষ্ট কৰিছোঁ ন তাহাঁতকে বেয়াকৈ কৈছোঁ তোমালোকক ল'ৰাখনক একো বেয়াকৈ কোৱা নাই কাৰণ মই তাত কৈছোঁ দুটামান ল'ৰা বা কিছুমান ল'ৰা তোমালোকক কোৱা নাই বয়ছ গালি নিদিবা গালিলৈ মই অকণ নাপায় চৰি গালি নিদিবা প্লিজ তোমালোকৰ কাৰণে মই একো কোৱা নাই ন সেইটো আগতীয়াকৈ কৈ দিছোঁ ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে বনাইছোঁ কৈছে কিন্তু তেহেঁতক যে গালিটো মই সঁচাকৈ অন্তৰৰ পৰা দিছোঁ একো মনোৰঞ্জন কৰিবলৈ দিয়া নাই তো বাদ দিয়া যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেষ্ট ফ্ৰেণ্ডক ভিডিঅ'টো শ্বেয়াৰ কৰা অ'কে তো আজিলৈ বাই বাই দিছোঁ নতুন এটা ভিডিঅ' সৈতে পুনৰ লগ পাই আছোঁ আজিলৈ বাই বাই लव यू अब मैं भी जा रहा हूं मुझे पैसों के पीछे भागना है बाय